APCC প্ৰেচিডেণ্টজনে যিকেইটা কথা কৈছে মই আগতে সেইকাৰণে কৈছিলোঁ যে তেওঁ অকল দলটোৰ ফেচ হিচাপে আছে তেওঁৰ যিজন ৰাজনৈতিক গুৰু তেওঁ লিখি দিয়া স্ক্ৰিপ্ট যেতিয়া পঢ়িব তেতিয়া ক্ৰমাগতভাৱে কংগ্ৰেছ দলটো খিলঞ্জীয়া ভূমিপুত্ৰ থলগী ৰাইজৰ পৰা দূৰলৈ গৈ থাকিব আৰু সেইটোৱে শেহতীয়া তেওঁৰ যিটো UCC সম্পৰ্কত প্ৰতিক্ৰিয়া সেইটো প্ৰতিফলিত হৈছে প্ৰথম কথা তেওঁ এই কথাকেইটা কোৱাৰ আগত ভাবিব লাগিছিলে যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলক সম্পৰ্কত কংগ্ৰেছ দলৰ বৰ্তমান স্থিতিটো কি যিসকল আমি ভূমিপুত্ৰ বুলি কওঁ সেইসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি আৰু অন্যান্যসকলৰ সম্পৰ্কত কংগ্ৰেছ দলৰ স্থিতি সেইটো সবেই জানে কিন্তু কালি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্যটো প্ৰমাণ কৰিল যে গৌৰৱ গগৈৰ কাৰণে জাতি গুৰুত্বপূৰ্ণ নহয় গৌৰৱ গগৈৰ কাৰণে স্বজাতি আৰু স্বদেশ গুৰুত্বপূৰ্ণ নহয় গৌৰৱ গগৈৰ কাৰণে গুৰুত্বপূৰ্ণ হৈছে তেওঁ নেতাজনে লিখি দিয়া স্ক্ৰিপ্টখন আৰু তেওঁৰ যিটো ৰাজনৈতিক যিটো সুৰক্ষা এতিয়া নগাঁও উপনিৰ্বাচনক কেন্দ্ৰ কৰি কথাবিলাক কৈ আছে জাতিৰ ভৱিষ্যতক লৈ চিন্তিত নহয়